দুচকুত কেৱল সপোন সপোন, দুচকুত কেৱল সপোন সপোন, নতুনৰ হেঁপাহ প্ৰতিক্ষণ, শিশুৰ ধেমালি সুখত দুখত, শিশুৰ ধেমালি সুখত দুখত শৈশৱ সি যে বকুল শৈশৱ সি যে বকুল বৰবাবু আহিছে। কোট পটলুং পিন্ধা থুলন্তৰ চেহেৰাৰ মানুহ, মুখখন গোল মিঠা মোৱা মানুহ, গোটেই মুখখনেই হাঁহি থাকে। তামোলৰ পিকেৰে ওঠ দুটা অনবৰত ৰঙা কৰি ৰাখে। তেওঁৰ লগত থকা চামৰাৰ বেগখনত লোহাৰ নে পিতলৰ চুঙা আৰু এডাল লোহাৰ বাৰী থাকে তামোল খুন্দিবলৈ। আজি ৰাতি থাকিব। বাপুৰ পিতাকে নৰেশ্বৰক পঠিয়াই গাঁৱৰে সুতবাইহঁতৰ ঘৰৰ পৰা পাৰ এযোৰ আনিছে। মুক্তাই ঢেঁকী ঘৰত গোবৰ পেলোৱা খদা এটাত লৈ পাৰৰ পাখি গুচাই আছে। বাপুহঁতৰ ঘৰত কাম কৰা মানুহ দুজন, মুক্তা আৰু নৰেশ্বৰ। নৰেশ্বৰ ভাঙুৰি। অলপ সময় পালেই নৰেশ্বৰে বাপুহঁতৰ কাষৰে দাৰিয়া বামুণৰ লগত ভাঙৰ খোলাত বহে। পাৰযোৰ আনি দিয়াৰ পিছতে নৰেশ্বৰৰ লাটপিট নোহোৱা হ'ল। বাপুৰ পিতাকে বহুবাৰ চিঞৰি চিঞৰি মাতিও নৰেশ্বৰক নাপালে। নৰেশ্বৰে কিজানি বামুণৰ লগত ভাঙৰ খোলাত বহিছে। নৰেশ্বৰৰ অৱশ্যে নিজাকৈও ভাং খোৱা সংযোগখিনি আছে। বাপুৰ পিতাকৰ ফটা পাঞ্জাবী চোলাৰ জেপ এখন নি নৰেশ্বৰে সৰু মোনা এটা কৰিছে। তাৰে ভিতৰত অকণমানি চিলিমটো, ফাওঁকুটা সৰু পীৰা এখন, চিলিমটো ধৰা সৰু ৰঙা কাপোৰ এডোখৰ আৰু মাগুৰ বৰণীয়া কাগজ এখনত 1 ছটাকমান ভাং থাকে। টোপোলাটো সদায় গোহালি ঘৰৰ দামুৰি বন্ধা খোৱাৰটোৰ কাষৰ ডাঙৰ খুটাটোৰ চেপত ৰাখে নৰেশ্বৰে। বাপুৱে আবুৱেকে তামাকু খোৱা চিলিমটোতকৈ ফাং খোৱা চিলিমটো ভাল দেখে। তামাকু খোৱা চিলিমটো এটা ডাঙৰ ধতুৰা ফুলৰ দৰে, ফাং খোৱা চিলিমটো কিন্তু সৰু মৰম লগা, ঠিক যেন কৰবী ফুল এটাহে। বাপুৱে সৰু কটাৰীখনেৰে ফাং কুটা চাই ভাল পায়। বৰ চিজিলকৈ ভাং কাটে নৰেশ্বৰে। খুৰাকৰ মতে নৰেশ্বৰ সকলো কামতে চিজিল। নৰেশ্বৰে যেতিয়া খেৰৰ গুজুণ্ডিটো সাজে, বাপুৱে একেথৰে চায় যেন নৰেশ্বৰে জীয়েকৰ বেনীহে গুঠি দিছে। আৰু যেতিয়া কান্ধত নাঙলখন, নাঙলখনৰ আগফালে ওলোমাই লোৱা মৈখন, জুগুণ্ডিটো, জাপিটো আৰু তাৰ কাষতে বোকা চাউল, আঠিয়া কলৰ টোপোলাটো নি 9 মুঠি ওখ ৰঙা আৰু মুগাক লৈ নৰেশ্বৰ পথাৰলৈ যায়, বাপুৰ নৰেশ্বৰক নজনা নুশুনা কোনোবা দেশৰ মানুহ যেন লাগে। মুক্তাও যায় তেনেকৈ। বাপুৱে মুক্তাক কিন্তু নৰেশ্বৰক দেখাৰ দৰে নেদেখে। পথাৰখনৰ লগত নৰেশ্বৰৰ যেন বৰ আপোন সম্পৰ্ক। পথাৰখনে যেন নৰেশ্বৰক মাতে, ঐ নৰেশ্বৰ আহৈ। পিতাকে বহু সময় নৰেশ্বৰক মাতি মাতি নাপাই নিজেই গোহালি ঘৰৰ আঁতালৰ পৰা পাতাৰকাই আনি বাপুৰ মাকক দিলে। মাকে ঘৰতে বোৱা ৰঙা ৰঙৰ ৰান্ধনীশালৰ সুমোৱা কাপোৰযোৰ পিন্ধি পাকঘৰত সোমাইছে। মুক্তাই কুমাৰ ঝাহিৰ পৰা অনা মজ গছৰ খৰি ফালি ৰ'দত শুকাই ৰনৰণীয়া কৰি গোহালি ঘৰৰ এফালে দম কৰি থৈছে। মাকে জুই তুলিবৰ বাবে ফুৱাই ফুৱাই আঁতুৰ হ'বলগীয়া হোৱা নাই। আজি আবুৱেকেও অন্য এটা পাক জুৰিছে। নিৰামুহীয়াৰ ভিতৰত মাক আজি নোসোমায়। আবুৱেকৰ ভাতকেইটা আবুৱেকে নিজেই ৰান্ধি ল'ব। বাপুৱে পশ্চিম ফালৰ ঘৰটোত সিহঁতে ৰাতি খোৱা বিচনাখনৰ ওপৰত বহি জোৰে জোৰে পদ্য মুখস্থ মাতিছে। ফুলে কপৌ ফুল জেঠমহীয়া ৰ'দৰ তাপত হৰিৰ বিয়াকুল। বাপুৰ এতিয়ালৈ পঢ়িবৰ বাবে আছুতীয়াকৈ চকীমেজ নাই। সৰু খুৰাকৰ কিতাপৰ লগতে এখন মেজতে কিতাপ কাগজ থাকে। পঢ়িবৰ সময়ত সদায় বিচনাত পঢ়ে। এই বিচনাখনত বাপু আৰু পিতাক থাকে। খিৰিকীৰ কাষতে বিচনাখন। পিতাকৰ বিচনাখন সদায় ঢগঢগীয়া বগা হৈ থাকে। লেতেৰা ভৰিৰে উঠিবলৈ বাপুৰ বৰ বেয়া লাগে।
বাপুৰ পিতাকে মাজে সময়ে কথা প্ৰসংগত কয়, বগা কাপোৰ বেছিকৈ ব্যৱহাৰ কৰা ভাল, অলপ ময়লা হ'লেই গম পায়, সেই লেতেৰা হ'ব বুলি সাৱধান হ'বলগীয়া হয়। তেনেকৈ মনটো বগা পৰিষ্কাৰ কৰি ৰাখিব পাৰিলে ভাল, তেতিয়া মনটো লেতেৰা হ'ব বুলি সাৱধান হ'বলগীয়া হয়। বাপুৱেও সেয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পায়। বস্তুবোৰ চিজিলকৈ থকা দেখিলে সি বৰ আনন্দ পায়। পিছে বাপুৱে নিজে একো নকৰে, নিজৰ কিতাপ কাগজখিনি, পিন্ধা কাপোৰখিনিও মাকেহে সৰি কৰি থ'ব লাগে। খুৰাকহঁতে বাৰীত কোদাল খন্তি লৈ সোমালে বাপুৱেও কোদালখন বা খন্তিখন লয়গৈ। মাকে পাকঘৰৰ পৰা চিঞৰ বাখৰ কৰি মাতি আনে, কিবাকে কাটিব, ক'ৰবাত দুখ পাব। বাপুৱে বুজে মাকে অলপ বেছি বেছি কৰে, কোনো কামকে তাৰ ইচ্ছামতে কৰিবলৈ নিদিয়ে। বল খেলিবলৈ যাব লাগে মনে মনে, চাইকেলখনো বাহিৰলৈ নিব লাগে মনে মনে, বকুল তললৈ যাব লাগে মনে মনে। অথচ মনে মনে কাম কৰিলে কত যে অপৰাধবোধে তাৰ বুকখনত ভিৰ কৰে। বৰ অস্বস্তি, বৰ অসুবিধা লাগে তেতিয়া তাৰ। অথচ তাৰ লগত একেলগে পঢ়া আইজনীয়ে বহুত কাম কৰে। সি যেতিয়া সদায় ৰাতিপুৱা উঠি খিৰিকী খোলে, আইজনীয়ে হাতত পিতলৰ গিলাচ এটা লৈ সৰুকণহঁতৰ ঘৰলৈ গাখীৰ দিবলৈ যায়। তাৰ পৰা আহি খুৰাকৰ লগত পাণৰ গুৰিত পানী দিয়ে। কেতিয়াবা মাকৰ অসুবিধা হ'লে পিতাকে দেখুৱাই কয়, আইজনীয়ে ভাতো ৰান্ধে, চাহো কৰে। আইজনীয়ে ৰাতি হেনো মাকৰ লগত শুৱে। সৰু ভণ্টিজনী জন্ম হোৱাৰ পাছৰে পৰা বাপুৱে কিন্তু পিতাকৰ লগত শুইছে। শুবৰ সময়ত পিতাকে কামিজ বা গেঞ্জি একো পিন্ধি নাথাকে। বৰ শীতল হৈ থাকে পিতাকৰ গাটো। পিতাক আৰু মাকৰ গাৰ পৰা ওলোৱা বেলেগ বেলেগ গোন্ধবোৰ বাপুৱে চিনি পায়। আন্ধাৰতে কাপোৰবোৰ শুঙি চাই বাপুৱে ক'ব পাৰে কোনখন কাৰ কাপোৰ। মুখ বা গা মচিবলৈ গামোচাখন লোৱাৰ আগতে কাপোৰখন শুঙি চোৱা বাপুৰ অভ্যাস হৈছে। বাপুহঁতে লোৱা গামোচাবোৰ মাকে নিজৰ শালতে বোৱা। আনকি পিতাকৰ বগা বিচনা চাদৰ, গাৰুৰ বগা গিলিপ, বগা আঁঠুৱা সকলোবোৰ মাকে নিজে শালতে কৰে। ফটা চিটা ধুতি, বনিয়ন, গামোচা সকলোবোৰ বাপুৰ মাকে দাবৰত সাঁচি ৰাখি বেছি হ'লে সেইবোৰ ফালি ফালি সেই কাপোৰবোৰেৰে তলপৰা সজায়। বাপুৰ ৰান্ধনী মাকজনী, শালত কাপোৰ বোৱা মাকজনী, বিয়াত বিয়াগীত গোৱা মাকজনী, ৰোগীৰ আলপৈচান ধৰা মাকজনী, একান্তভাৱে কিতাপ পঢ়ি থকা মাকজনী, অতিথিপৰায়ণা মাকজনী, শীতলা নামত নাম গোৱা মাকজনী, বাপুক সাজৰ কথা কোৱা মাকজনী, নৰেশ্বৰ আৰু মুক্তাক কি কাম কৰিব লাগিব গহীন গহীনকৈ বুজ দিয়া মাকজনীৰ যেন সুকীয়া সুকীয়া ৰূপ, কাৰো লগত যেন কাৰো মিল নাই। বৰবাবুৱে লিখি দিয়া পদ্য ফাঁকি বাপুৱে কেতিয়াবা গায়, পিতাই কৰে শিক্ষকতা, মা আমাৰ শিপিনী, বুঢ়ী মায়ে ঘৰ ৰাখে নাই একো বিঘিনী। শৈশৱৰ